সকলে ভালে আছে এতিয়া ৰাতিপুৱা হৈছে সো আমি উঠিলো উঠি পেলাই আজি ডে 1 স্টার্ট আমাৰ নৰ্থ ইষ্ট জোন ইউথ ফেষ্টৰ সো এতিয়া কি হয় আমি ৰাতিপুৱা ফ্লাই হোষ্টিং আছে বুলি কৈছে তো এনেকৈ ৰেডি হৈ গ'লো এতিয়া চাওঁ কেনেকুৱা আজি USTM আমি ফুৰিম মানে এনেকুৱাই হৈছে কাৰণ এনেকৈ আগতে USTM অহাও নাই সো এতিয়া লগৰ কেইজনীৰ লগত আমি ওলালোঁ মোৰ জুনিয়ৰ্ছ মোৰ ফ্ৰেণ্ডছ সো এতিয়া গৈ আছোঁ কি হয় আমি এতিয়া ব্ৰেকফাষ্ট কৰিব গৈ আছোঁ কেনেকুৱা জাগা ব্ৰেকফাষ্ট কৰা কিন্তু কি ধুনীয়া দেখাই আছোঁ আমাৰ টিমৰ গাৰ্লছখিনি গৈ আছে খাব কাৰণে চব জাগাটো কি ধুনীয়া ৰাস্তাবোৰ সো আমাক ইয়াতে খুৱাই সদায় ইয়াতে খুৱাব আমাক 8 জানুৱাৰী টু 4 জানুৱাৰী টু 8 জানুৱাৰীলৈকে ইয়াতে এটা আমি খাব গৈ আছোঁ এতিয়া আমাক ব্ৰেকফাষ্ট দিলে সবাই বহি গ'ল খাব মই ৰেডি হৈ পেলাই এতিয়া চব ছোৱালীকেইজনীক আজি মেকআপ কৰি দিলোঁ ফাৰ্ষ্ট টাইম মই মেকআপ কৰিছোঁ চবকে মই ইমান মেকআপত এক্সপাৰ্ট নহয় তো আজি মই মেকআপ কৰি দি আছোঁ এই চাওক আই শ্বেডো আঁকি দিছোঁ ধুনীয়াকৈ আৰু বহুত কেইজনীক কৰি দিলোঁ বাৰু The BODOLAND University is here enters the Guwahati University. After
আমাৰ ফাইনেলি প্ৰগ্ৰেম খতম আমাৰ কালচাৰেলি খতম হৈ গ'ল আজি